বস্তুটো এবাৰ নিজে চাম ঠিক আছে হেল্ল' কোনে কৈছে গীতা খুই কিমান আছিলে 25,000 না মাফ এইটো পইচা এবাৰ মাফ ঠিক আছে বাবা এটা এমাজি দিম দিবা আৰু যদি কৰোণা পজিটিভেই নহৈছে কাকোচোন উঠাবলৈ নাহিছে মেটাৰটো কি চাহ কি মেটাৰ মই চাহকে সুধিছে আপুনি কিয় মাত দিছে হু ইউ কি হুইউ ই মোক চিনিয়ে পোৱা নাই ন চাওক ছোৱালী মানুহ হলে যে মই চিনি পাব লাগিব তেনেকুৱাটো কোনো কথা নাই ন ঐ তই ডিএছপি মেমক চিনি পোৱা নাই বাইদেউ মানে বেলেগ কাপোৰ পিন্ধি আহিছে যে মই ধৰিবই নোৱাৰিছো বেয়া নাপাবচোন বা তই তাৰমানে আকৌ মিনিষ্টাৰ হৈ গলি অসমখনৰ কাৰণে অ' অসমখনকতো মই 1 নম্বৰলৈ লৈ যাম লাগিব তাৰ কাৰণে মই চেষ্টা কৰিব লাগিব মই নিজে দৌৰিব লাগিব মই দৌৰিলেহে অসমখন দৌৰিব ন কি হ'ল ছাৰ ন চাওক সৰু ল'ৰা ছোৱালী হ'ল বুলিতো য'তে ত'তে মাৰিব নালাগে ন আচ্ছা এদিনত আজিকালি কেই ঘণ্টা আজিকালি নে 2 ঘণ্টামান কমাই দিলে 22 ঘণ্টা মই হৈছে 22 ঘণ্টা খাই থকা এতিয়া মনে মনে থাকিবি নে ন চাওক মনে থাকিলেতো নহ'ব ন মই যদি মন্ত্ৰী আপোনালোক মোৰ বন্তি সদায় আপোনালোক জ্বলি থাকিব লাগিব ন কোনো কাৰণেতো মই নাৰী নিৰ্যাতন সহ্য নকৰিম মইতো ব্যৱস্থা ল'ম কোনেনো নাৰী নিৰ্যাতন কৰিলে আপুনি মইতো সহ্য নকৰিম কোনজনী নাৰীক নিৰ্যাতন কৰিলো কিয় বাচ্চা দা মই চাইছো মানুহটোৱে কম কষ্ট পাইছে বাচ্চাদা কোনটো এংগুলৰ পৰা নাৰী ন চাওক মণিবতো নাই মণিব ককাক হিচাপে বাচ্চাদা নাৰী নিৰ্যাতনৰ কাষে দিয়ে গৈছে সেইবোৰ ফটুৱা কথা বাদ দিয়ক নিৰ্যাতন কৰিছেতো আপুনি তাকো জেঠেৰীয়েকক নিৰ্যাতন কৰে মোক খুৰা ল'ৰাটো আবেগিক কৰি দিলেও সেইবোৰ কি মই নাজানো মুঠতে মই কি বস্তু গম পাই আছে ৰ'ব মুঠতে দুখীয়াটো শাস্তি পাবই লাগিব ন শূন্যশীল নীতি মোৰ শূন্য সহনশীল নীতি শূন্যশীল নীতি মোৰ মই যাম মোহন তই এনে জেকাই কিয় আছ হ'ব তেখেতক মই ডাক্তৰৰ ওচৰলৈ লৈ যাম নে কি চৰি দেই ন চাওক মোৰ দেশৰ মানুহৰ চিন্তাটো মই কৰিবই লাগিব ন ডক্তৰ ওচৰলৈ মই যাম নে চাহ কোনো দৰকাৰ নাই ডক্তৰৰ কথা মই চিন্তা কৰিম এৰা যি কৰ কৈ থাক হেপ মিলি চাক ফোন লগোৱা কিয় মই নিজে কথা পাতিম বাচ্চাটা ট্ৰিটমেণ্ট আজি পাব উঠ নালাগে কোনেও নালাগে